আজি আমাৰ অনাৰেবল স্পেশাল জাজ জয়দেৱ কোচৰ আদালতে দুটা স্পেশাল কেছত ৰায় প্ৰদান কৰে। এটা কেছ হ'ল স্পেশাল 17/20 আণ্ডাৰ ছেকশ্যন 376 ক্লজ 3 IPC ৰিটুইট ছেকশ্যন 4 অফ পক্সো। এইটো বগৰীবাৰী PS কেছ নাম্বাৰ 6420। এইটো তেনেধৰণে আছিল। যোৱা 21/6/2020 তাৰিখে ইনফৰ্মেণ্টে এটা এজাহাৰ ফাইল কৰে বগৰীবাৰী OC বগৰীবাৰী PSত, আৰু তাতে কয় যে তেওঁৰ ছোৱালীক নাবালিকা ছোৱালীক বিয়া কৰাৰ প্ৰলোভন দি জোৰপূৰ্বক আসামী জয়নাল আবেদিনে যৌন নিৰ্যাতন চলায়। আৰু এইটো তাৰিখটো আছিলে 18/6/2020 তাৰিখৰ ঘটনা। সেইটো ইমান দিনে আদালতত চলিলে আৰু আজি ৰায় প্ৰদান কৰে। আৰু মহামান্য আদালতে আসামীজনক 25 বছৰ সশ্ৰম কাৰাদণ্ড লগতে 15,000 টকা ফাইন অনাদায়ে 6 মাহৰ কাৰাদণ্ড বিহে। আৰু এটা কেছ আছিলে, সেইটো হ'ল স্পেশাল কেছ নাম্বাৰ 28/20। এইটো গোসাইগাঁও PS কেছ নাম্বাৰ 339/20। এইটোত আছিলে যে ইনফৰ্মেণ্টে এটা এজাহাৰ দিলে 15/8/2020 তাৰিখে, ক'লে যে সিদিনাই তেওঁৰ নাবালিকা ছোৱালীক আসামী ৰাহুল মুছাহাৰীয়ে হাতত ধৰি বলপূৰ্বক কল বাগানত লৈ গৈ যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰিছিল আৰু লগতে তাইৰ চালিলতা হানি কৰিছিল। সেইটো কেছত আজি ৰায় প্ৰদান কৰে। এইটোত ৰাহুল মুছাহাৰীক 5 বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে সশ্ৰম কাৰাদণ্ড আণ্ডাৰ ছেকশ্যন 8 অফ পক্সত আৰু লগতে 5,000 টকা ফাইন অনাদায়ে 2 মাহৰ সশ্ৰম কাৰাদণ্ড বিহে। এইখিনিয়ে আছিলে।